জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ খবৰটো বাৰু পালেনে? স্বাৰ্থপৰ হয় ডিম্পু বৰুৱা। কাৰো কথা চিন্তা নকৰে ডিম্পু বৰুৱাই। ইমান ডাঙৰ ভিডিঅ' ক্ৰিয়েটৰ হৈও ইমান টকা উপাৰ্জন কৰিও কিন্তু ডিম্পু বৰুৱাই কাকো আজিলৈকে সহায় কৰা নাই। অৱশ্যে এই কথা আমাৰ নহয়, এই কথা কৈছে কিছু সংখ্যক লোকে। বৰ্তমান সময়ত সময় গগৈ নামৰ ইউটিউবাৰজনে নিস্বাৰ্থভাৱে কাৰোৰ পৰা এটকা নোলোৱাকৈয়ে সহায় কৰি আছে দুখীয়া লোকসকলক। আৰু সেই ভিডিঅ' তেওঁ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আহিছে। আৰু তাকে দেখি এতিয়া কিছু সংখ্যক লোকে ডিম্পু বৰুৱাক কৈছে যে ইমান ডাঙৰ ইউটিউবাৰ হৈ তেওঁ কিয় এনেদৰে অসহায় মানুহবোৰক সহায় কৰা নাই। সেই প্ৰশ্নৰ উত্তৰত ডিম্পু বৰুৱাই কৈছে যে মই খোলা ৰুম ইডিটত 50তকৈ অধিক মানুহে কাম কৰি আছে আৰু তেওঁলোকক মই সংস্থাপন দিছো আৰু তেওঁলোকৰ পৰাই তেওঁলোকৰ পৰিয়াল চলি আছে। আৰু কৈছে যে প্ৰতি মাহে তেওঁ কম পৰিমাণে হ'লেও ডাইৰেক্ট পইচা দি মানুহক সহায় কৰি আহিছে। কিন্তু তেওঁ সেইবোৰ ভিডিঅ' কৰি থোৱা নাই। তেওঁ কৈছে যে মানুহক সংস্থাপন দিয়াটো কি এক প্ৰকাৰৰ সহায় নহয় নেকি? এই বিষয়ত আপোনাৰ মন্তব্য কি?